हेलो गुड मर्निंग गाइस আজি ৰাতিপুৱা ভ্লগটো আৰম্ভ কৰি দিছো আৰু এফালে প্ৰথমে শুই উঠি অলপ পানী খাই ললো তাৰ পিছত ৰুটি বনাইছে ৰুটিটো খাই লওঁ আৰু গাইস খাইব আহি গলো আৰু এফালে দেখিছে ইমান ধুনীয়া ৰটো লাইছে আৰু গাইস আজি মই বনাব লৈছো মুড়ি ষ্টাইলৰ এটা ৰেচিপি সো ভিডিওটো চাই থাকিব কেনেকুৱা হয় নাজানো আপোনালোকে চাই মেলি কমেন্ট কৰিব কেনেকুৱানো হয় আৰু এফালে চাওক ইমান মজা ফুল ফুলি আছে আৰু দুটা কালাৰ ফুল ফুলি আছে ইমান ধুনীয়াকৈ ফুলি আছে গোটে গজজপাত ভৰি আছে ফুলে ধুনীয়া লাগিছে ৰেচিপিটো বনাবৰ কাৰণে লৈছো প্ৰথমে দুটা কণী আৰু এফালে বিলাহী চিলাহী কাটি ৰেডি কৰি লৈছো এইখিনি বিলাহী কাটি কমপ্লিট হৈ গল আৰু এফালে বেঙেনা কাটি লৈছো গাইস দেখিছে নহয় সৰু সৰু কাটি লৈছো আৰু এফালে সব ৰেডি কৰি লৈছো এতিয়া বনাও মানে বনোৱাত লাগি যাও নহলে দেৰি হৈ যাব আৰু এতিয়া মই আছো ঘৰত অকলে আৰু এইখিনি মই বনাইছো আৰু মামা আহি কিনে কি বনাব মানে মামা গৈছে ভাইটিক কলেজৰ পৰা আনিবৰ কাৰণে আৰু এইখিনি বনাই মেলি ভাত পানী খাই যাম ঘৰলে আমাৰ ঘৰত যাওঁতে মানে বহুত ধুনীয়া ডাঙৰ বাগান পাই যায় আপোনালোকক দেখাম ভিডিও চাই থাকিব ইফালে সব হিজি মেলি হৈ গৈছে আৰু এতিয়া ওপৰ দি দিম ধনিয়া পাত কেইটামান আৰু এতিয়া বাইক যাওঁ গাইস এতিয়া আহিছো কেইটামান ধনিয়া পাত লৈ যাওঁ আৰু এইফালে সেউজীয়া ধুনীয়া আৰু ধুনীয়া হাতখনে ছিঙি লৈছো বেছি নিনো দেই মানে বেছি হাকো নাই ন বেছি দিলে টেষ্টটো বেয়া হৈ যাব গাইস ধনিয়া পাত লৈ মেলি আহি গলো আৰু এতিয়া ধুই লওঁগে ধুনীয়াকে এইফালে ধুই মেলি মিহি মিহিকে কাটি ললো আৰু এতিয়া ওপৰতে দি যাওঁ আৰু গাইস ভাজিখিনি কমপ্লিট ভাজি হৈ গ'ল ভাজিনে কি মই কমেই পোৱা নাই আৰু যে কি নহওক মই বনোৱাখিনি মানে ৰেডি হৈ গ'ল আৰু এইখিনি চাওক লুকটো চাওক কি ধুনীয়া লুক বা গাইস মই অলপ টেষ্ট কৰি চালোঁ খাবলৈ বেয়া হোৱা নাই বাৰু নিমখ চিমখ মজা হৈছে আপোনালোকে বনাই খাই চাব পাৰিব একদম মজা হৈছে গাইস নিজে বনোৱা নিজে ভাল পাইছোঁ যদি কি লাগিছে নহয় আৰু এইফালে মামা মই আহিছো আমাৰ ঘৰলে মামাই মোক থবৰ কাৰণে আহিছে আৰু ইফালে চাওক ইমান ধুনীয়া গাইস বাগান গোটেই সেউজীয়া পৰিৱেশ ইমান ভাল লাগে ঠাইডোখৰ